দুখীয়াৰ জীৱন অভাৱেৰে ভৰি থাকে। সেই অভাৱ পূৰাবলৈ কামলৈ বুলি ওলাই গ'লোঁ। আজি এটা বেলেগ ৰূপত বেলেগতকৈ বেলেগ ধৰণৰ বেলেগ ঠাইত বেলেগ ধৰণৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে এয়া ট্ৰেক্টৰৰ ওপৰত সুন্দৰভাৱে বহি লৈ গৈ আছোঁ বেলচা মাৰিবলৈ। হয় ৰাইজ, ঠিকে শুনিছে। আজি মানে গৈ আছোঁ আমি কাম কৰিবলৈ, বস্তাত বালি ভৰাবলৈ গৈ আছোঁ বেলচা। দেখাই থাকিম কেনেকুৱা ধৰণৰ কাম কৰোঁ। দেখিছে মথাউৰি কাম চলি আছে। কৈছিলোঁ এতিয়া আমাৰ এটা টিম গৈ আছে বস্তাত বালি ভৰাবলৈ। চাই থাকিব কেনেকুৱা ধৰণৰ কাম কৰিছোঁ, কিমান টকা পাম দেখাই থাকিম আপোনালোকক, চাই থাকিব। A few moments later. ইয়াতেই কাম কৰিম আজি, ইয়াতেই কাম কৰিম, বস্তাত বালি ভৰাম বেলচাটাৰ। চাই থাকিব কেনেকৈ ধৰণৰ ভৰাম আমি, কিমান টকা পাওঁ, হাজিৰাই না শিকাই না কিয়ে না সকলো বুজাই ক'ম। বৰ্তমান বাজিল 12, গতিকে খোৱাটো আগত খাই লওঁ। খাই বৈ লৈহে শক্তি, নহয় জানো? খাই বৈ লৈ ভক্তি, কিন্তু আমাৰ মতে খাই বৈ লৈ শক্তি। খোৱাটো ফাৰ্ষ্ট, খাই বৈ লওঁ, তাৰপিছত বাজি গ'ল 12, ভাত খাব পাৰ। 12টা বাজিলে, গতিকে ভাতটো খাই লওঁ মানে খাই আছোঁ। এয়া এনেকৈ বহি চাই লওক, এনেকৈ বহি এনেকৈ টিফিনত খাই আছোঁ। বালিত বস্তাৰ ওপৰত কাম কৰি, দুখীয়া জীৱন এনেকুৱাই। যি নহওক, ভোকৰ ভাত পিয়াহৰ পানী ভাল লাগে খাই কিনে। খাই বৈ হোৱাৰ পিছত বৰ্তমান আকৌ হাঁহি মনেৰে গৈ আছোঁ বস্তা ভৰাবলৈ। জেগা য়েছ, এইদৰে ভৰাই থকা হয় বালি। এনেকৈ ভৰাব লাগে এইবোৰ বালি। দেখিছে ইয়াত ট্ৰেক্টৰ, দেখিছে ট্ৰেক্টৰে আনি দি আছে, আমি ভৰাই আছোঁ আৰু এনেকৈ চলি আছে। এইটো হেড বস্তাত আমি বালি ভৰাওঁ। বালি 9 কুইণ্টেল ধৰে, ভৰাব লাগে। এটাত 50 টকা অকলে দিয়ে। কেইটকা দিয়ে? 50 টকা। হা 50 টকা। 50 টকা দিয়ে। তাতেই খোজ নে? খোজ। এদিনত এটা মানুহে কিমান কেইগাঁত পাৰে? এই 1500-1600 হাজিৰা বহে। পৰা মানুহে পাৰে 2টা গাঁত মাৰিব। 2টা গাঁত মানে 30টা বস্তা। 30টা বস্তা ভৰাব পাৰিলে 1500 টকা, হয় নাই? ভালে কৈছোঁ ন? এই বঢ়িয়া বঢ়িয়া, মজা আছে। বাকী ৰাইজক কি কবি? চেনেলটো ছাপোৰ্ট কৰিব কবি নাই? ক'ব লাগিব। দুখীয়া মানুহ ন? দুখীয়া মানুহ, চব বেলচা মৰা মানুহ, চব বেলচা মৰা মানুহ। এই ওপৰত টিলিং টালাং কৰি আছে, চব বেলচা মৰা মানুহ। আৰু আছে এইফালে গোটেইখন মানুহে মানুহ। এই দেখিছেনে মানুহে মানুহ। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। বেলচা মাৰিব লাগিব, টকা ঘটিব লাগিব, তেতিয়াহে হ'ব ন? মতে হ'ল ন? যাবলৈ ন? ঠিক আছে, বৰ্তমান কাম ছুটি হ'ল, যাওঁ। ছুটি কৰি আহি আছে বাইকত। আমাৰ কাম তেনেকুৱাই আৰু, বেলচা মৰা কাম।